এই কাহিনীটো এটা সৰু ল'ৰাৰ কাহিনী, যি নেকি জীৱনত বহুত ডাঙৰ মানুহ হোৱা মন। তাৰ সপোন আছিল, মই চহৰখনৰ ভিতৰতে আটাইতকৈ ধনী মানুহজন হ'ম। লাহে লাহে সি ডাঙৰ হ'ল, ব্যৱসায় কৰিব ল'লে। লাহে লাহে ব্যৱসায় ডাঙৰ হ'ল, আগলৈ আৰু বেছি ব্যৱসায়টো ডাঙৰ হ'ব ল'লে। আৰু কিছু বছৰ পাছতে সি চহৰখনৰ ভিতৰতে ধনী মানুহজন হ'ল। কিন্তু কয় নহয়, প্ৰত্যেক সফলতাৰ পাছত অসফলতা আহে। উৰাটো বেয়া নহয়, তুমিও উৰা, কিন্তু ইমানলৈ উৰা যেন য'ৰ পৰা তললৈ ভালকৈ দেখা পোৱা যায়। লাহে লাহে ব্যৱসায়টো বহুত লছ হ'ব ল'লে আৰু কিছুদিনৰ পাছতে তাৰ ব্যৱসায়টো বন্ধ কৰিব লগা হ'ল। সেইখিনি সময়ত লাখ লাখ টকা ধাৰ হ'ব ল'লে আৰু সি একেবাৰে ভাঙি পৰিলে আৰু সি নিজে নিজক এটা ৰুমত বন্ধ কৰি ল'লে। তাৰ ঘৰত কোনোবা নহয় কোনোবা আহে ধাৰে বুঢ়া পইচা বিচাৰি। সি এইবোৰ দেখি ভাবিলে, মোৰ দুখৰ কাৰণ মোৰ জীৱনটোৱে হয়। যদি মই শেষ হৈ যাওঁ, মোৰ সকলো সমস্যা দূৰ হ'ব। এই ভাবি সি এখন পাৰ্কলৈ গ'ল আৰু বহি ল'লে আৰু কান্দিব ল'লে। সেইখিনি সময়ত তাৰ ওচৰলৈ বুঢ়া মানুহ এজন আহিল আৰু তাক সুধিব ল'লে, কিয় কান্দি আছা তুমি? তোমাৰ কি সমস্যা হৈছে মোক কোৱা। ল'ৰাজনে ক'লে, মোৰ কোনো সমস্যা হোৱা নাই, তুমি মোৰ সমস্যা আঁতৰাব নোৱাৰা। তুমি ইয়াৰ পৰা যোৱা, মোৰ মূৰটো গৰম নকৰিব। বুঢ়া মানুহজনে আকৌ ক'লে, কিবাটো তোমাৰ সমস্যা হৈছে, কিজানি মই তোমাক সহায় কৰিব পাৰোঁ। ল'ৰাজনে ক'লে, 10 লাখ টকা লাগে মোক, দিব পাৰিব? বুঢ়া মানুহজনে আহি নিজৰ জেপৰ পৰা চেকবুক ওলাই 10 লাখ টকা লিখি দিলে আৰু ল'ৰাজনক দিলে আৰু ক'লে, এইটো লোৱা, তোমাৰ 10 লাখ টকা। ল'ৰাজনে আচৰিত হৈ বুঢ়া মানুহজনক ক'লে, আপুনি কোন হয়? বুঢ়া মানুহজনে ক'লে, এই চহৰখনৰ সকলোতকৈ ধনী মানুহজন হয় মই। ল'ৰাজনে তেতিয়া সুখত আত্মহাৰা হ'ল আৰু দুজনে ক'লে যে 1 বছৰৰ পাছত আকৌ ইয়াতে লগ হ'ব আৰু ল'ৰাজনে 10 লাখ টকা ঘূৰাই দিব। ল'ৰাজনে ঘৰলৈ গ'ল, চেকখনত হাতত লৈ মনে মনে ভাবিলে, যিজন মানুহক মই আজিলৈ লগ পোৱা নাই, যিজনে মোক আজিলৈ দেখা নাই, যিজন ব্যক্তিয়ে মোক চিনি নাপায়, সেই মানুহজনে মোক বিশ্বাস কৰি 10 লাখ টকাৰ চেক দিলে। যিজন মানুহে মোক চিনি নোপোৱাকৈ মোক বিশ্বাস ভৰসা কৰি ল'লে আৰু মই নিজক জানিও নিজক চিনি বা বিশ্বাস কৰিব নোৱাৰিলোঁ। আৰু ল'ৰাজনে চেকখনক নিজৰ আলমাৰীৰ ভিতৰত ভালকৈ তিজোৰিত ল'লে। মনতে ঠিক কৰি ল'লে, মই নিজৰ লাইফত যি কৰিম নিজৰ ভৰিত থিয় হৈ কৰিম। নিজৰ ভৰিত থিয় হৈ কৰিম। এই চেকখন মই কেতিয়াও ব্যৱহাৰ নকৰোঁ আৰু নিজকে সম্পূৰ্ণ আগৰ দৰে কামত লাগিল। লাহে লাহে আকৌ ব্যৱসায়টো বনালে। কাম কৰি থাকিল যেতিয়ালৈ চহৰখনৰ ভিতৰত ডাঙৰ বিজনেছমেন নোহোৱালৈ। 1 বছৰ পাৰ হ'ল আৰু সি মানুহজনক কথা দিছিলে যে 1 বছৰ পাছত সি পাৰ্কখনলৈ লগ হ'ব। ল'ৰাজনে পাৰ্কখনত বহি বুঢ়া মানুহজনক ৰৈ আছিল। 2 ঘণ্টা বহিল, 3 ঘণ্টা বহিল, কিন্তু বুঢ়া মানুহজন নাহিল। আৰু কিছু সময় পাছত বুঢ়া মানুহজন ল'ৰাজনৰ দূৰৰ পৰা দেখা পালে আৰু ওচৰলৈ আহি ল'লে আৰু ভাবিলে, বহুত বেছি ভাল লাগিল এইটো ক'ব কাৰণে যে মই চেকখন ব্যৱহাৰ নকৰিলোঁ। তাৰ পাছতো মই ব্যৱসায় কৰি ল'লোঁ। যেতিয়া ওচৰৰ পালে, কিছুমান মানুহে আহি ধৰি এম্বুলেন্সত সোমাই দিলে বুঢ়া মানুহজনক। ল'ৰাজনে চিঞৰি জোৰে জোৰে ক'লে, তেখেতক ক'ত লৈ যায়? তেখেতৰ চহৰখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ হয়। এম্বুলেন্সত বহা মানুহ এজনে ক'লে, এই মানুহজন পাগল হয় আৰু মানুহক কেৱল চেক বিলাই ফুৰে। তোমাকো দিছে নেকি চেক? ল'ৰাজনে ক'লে, হয়। মানুহজনে ক'লে, সেইখন নকলি চেক হয়। আৰু ল'ৰাজনে ভাবি ল'লে যে নিজক বিশ্বাস কৰা সমান কোনো শক্তি নাই। আপুনি চাগে বুজিয়ে পাইছে এই কাহিনীটোৰ পৰা মই কি ক'ব বিচাৰিছোঁ।